হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক নাৰিকল আৰু গুড়ৰ লগত মই কেনেদৰে নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিছোঁ তাৰে এটা ভিডিঅ' আগবঢ়াইছোঁ। আৰু প্ৰথমে আপোনালোকে লাড়ু বনাবলৈ কাৰণে নাৰিকল 3টা ভালদৰে ৰুকি বা মেচিন বা যিকোনো আপোনালোকে ৰুকনিৰে ৰুকি ল'ব লাগিব। আৰু তাৰ সমপৰিমাণত গুড় আধা ল'ব লাগিব। মই ইয়াত 3টা নাৰিকল লৈছোঁ আৰু সেইবাবে মই ইয়াত ডেৰ বাতি গুড় লৈছোঁ, ৰুকি লৈছোঁ। আপোনালোকৰ নিজৰ আন্দাজমতে ল'ব। আৰু এতিয়া আমি দুয়োখিনি সামগ্ৰী এখন কেৰাহীত ভালদৰে সানি ল'লোঁ। ভালদৰে আপোনালোকে গুড় আৰু নাৰিকল এইদৰে ভালদৰে সানি ল'ব লাগিব। আৰু তাৰপিছত আমি এখন কেৰাহীত বহাই লৈ জুইত দিব লাগিব। এতিয়া আমি এইখিনি মিলাই লোৱাৰ পিছত গেছটো অন কৰি দিলোঁ আৰু খুব প্ৰথমে গেছটো কমকৈ জ্বলাই ল'ব। তাৰপিছত লাহে লাহে আমি এইখিনি লৰাই কিছু সময় ভাজি থাকিম। গুড়টো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব, কাৰণ সকলোৱে মিঠা খোৱাৰ এটা পৰিমাণ বেলেগ বেলেগ। মই ইয়াত 2 কাপ আধা লৈছোঁ আৰু এনেদৰে আমি কিছু সময় এইখিনি ভাজি থাকিম। এইদৰে আমি কিছু সময় ইয়াৰ আঠাটো ওলোৱালৈকে আমি ভাজিব লাগিব। যিটো আমি নাৰিকলৰ আৰু গুড়ৰ লগত মিলি যিটো পানী ওলায়, যিটো ৰস ওলায়, সেই টেক্সচাৰটো ওলোৱালৈকে আমি এইখিনি কিছু সময় কেৰাহীত এনেদৰে ভাজি থাকিম। এতিয়া আপোনালোকে দেখিছে প্ৰায় এয়া কেনেদৰে অকণমান অকণমানকৈ ওলাই আহিছে, গুড়ৰ পৰা পানী ওলাই আহিছে। আৰু এইদৰে আমি কম জুইত এইখিনি কিছু সময় ভাজি থাকিম। আৰু আমি এতিয়া ইয়াত এনেদৰে ইলাচি দুটামান দি দিছোঁ। আপোনালোকে ইয়াত ইলাচি গুড়িও দিব পাৰিব। মই কিন্তু ইয়াত গোটা ইলাচি 2টা দিছোঁ। আৰু ইয়াৰ ইলাচি দিলে মানে ইয়াৰ গোন্ধটো বহুত, ইলাচি দি দিলে ইয়াৰ গোন্ধটো যথেষ্ট লোভ লগা হয়। আৰু এইদৰে আমি কিছু সময় এনেদৰে ভাজি থাকিব লাগিব। নাৰিকলৰ লাড়ু প্ৰস্তুত কৰোঁতে এইদৰে চেনিৰ লগত ভাজিলেও এনেদৰে কিছু সময় ভাজিব লাগে আৰু গুড়ৰ লগত ভাজিলেও অলপ সময় ভাজিব লাগে। আৰু যেতিয়া ভাজি উঠিব তেতিয়া ইয়াৰ গোন্ধটো অতি লোভনীয় হৈ পৰে, কাৰণ গুড় আৰু নাৰিকলৰ গোন্ধটো এনেও ভাজ খালে গোন্ধটো বহুত লোভনীয় হয়। আৰু কিছু সময় ভজাৰ পাছত যেতিয়া আমাৰ নাৰিকল আৰু গুড়ৰ ৰংটো অকণমান ৰঙা দৰে হৈ আহিব, তেতিয়া আমি গম পাম যে ইয়াত অকণমান নাৰিকলৰ ভজাখিনি হৈছে। আৰু মোৰ এয়া প্ৰায় ভজা হৈ গৈছে নাৰিকল আৰু গুড় মিশ্ৰণখিনি। আৰু এইদৰে আমি অলপ হাতত লৈ চালোঁ আৰু টিপি চালোঁ, আঠা আঠা ভাৱ এটা আহিছে আৰু কেৰাহীৰ পৰা প্ৰায়ভাগ আঁতৰিয়ে আহিছে। কাৰণ এনেদৰে সম্পূৰ্ণ ভাজ খালে কি হয় দেখিব আপোনালোকে, কেৰাহীৰ পৰা পূৰা মিক্সাৰখিনি সম্পূৰ্ণ আঁতৰি আহিছে। আৰু এতিয়া আমি কিছু সময় ইয়াক ঠাণ্ডা হ'বলৈ গেছটো অফ কৰি থৈ দিম। আৰু এয়া আমাৰ মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পিছত মই এনেদৰে লাহেকৈ লাড়ুবোৰ প্ৰস্তুত কৰিবলৈ লৈছোঁ। আপোনালোকে খুব বেছি ঠাণ্ডা কৰি নেপেলাব, অলপ অলপ গৰম হৈ থাকোঁতে লাড়ুবোৰ প্ৰস্তুত কৰিব। আৰু আপোনালোকে সামগ্ৰীখিনি প্ৰথমে এখন থালিটো উলিয়াই ল'ব পাৰে, কিন্তু মই কেৰাহীতেই বনাইছোঁ। আৰু এইদৰে দেখিছেনে মই কেনেদৰে লাড়ুবোৰ বনাইছোঁ। হাতত আপোনালোকে মাত্ৰ তেল বা এনেকুৱা পানীৰে অকণমান তিয়াই ল'ব আৰু এনেদৰে লাড়ুবোৰ বনাই থালিখনত এটা এটাকৈ থৈ যাব।
আৰু এইদৰে মই এটা এটাকৈ সকলোবোৰ লাড়ু প্ৰস্তুত কৰি হৈ গ'ল। আৰু আপোনালোকে দেখিলে মই কেনেদৰে নাৰিকল আৰু গুড়ৰ লাড়ু প্ৰস্তুত কৰিলোঁ। যথেষ্ট সোৱাদ লগা আৰু খাবলৈ যথেষ্ট ভাল হৈছিলে, কাৰণ নাৰিকল আৰু গুড়ৰ আপোনালোকক মই আগতেই কৈছোঁ বহুত সোৱাদ লগা হয়। আৰু মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা ভাল পালে জনাব। আৰু এইদৰে মই নাৰিকল আৰু গুড়ৰ ৰেচিপিটো আপোনালোকক দিলোঁ। আৰু ভাল পাইছে যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।